মানুহ ভিৰ চাওক কিমান হৈছে এবাৰ কমেই হৈছে অলপ ন মাষ্টৰ হেল্ল' বন্ধু বান্ধৱীসকল ভিডিঅ'টি ইয়াৰ পৰা আপোনালোকক দেখুৱাইছোঁ আপোনালোকে চাই যাব সম্পূৰ্ণকৈ ভিডিঅ'টি যদি ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আপোনালোকক মই আজি দেখুৱাম শিৱৰাত্ৰিৰ দিনাখন বাবা থানলৈ যাওঁতে আপোনালোকে কি দেখিব অথবা আপোনালোকে আজি বাবা থানত যদি গৈছে তেন্তে আপোনালোকে দেখিছে নিশ্চয়কৈ বাবা থানত বহুতো ভিৰ হৈছে আপোনালোকক সকলোবোৰ দেখুৱাম প্ৰথমে আমি ভাং লাডু কিনিবলৈ সুধিছিলোঁ 10 টকা 6টাকৈহে দিম বুলি ক'লে সেইকাৰণে বৰ্তমান নল'লোঁ আৰু আমি আগলৈ আগবাঢ়ি দেখিছে আপোনালোকে কিমান ভিৰ মোৰ ভাইটিকেইজন আগত গৈ আছে আৰু লগৰজন আৰু পিছফালে আমাৰ বন্ধু আছে আৰু মই ভিডিঅ' কৰি গৈছোঁ বহুতো ভিৰ এইবাৰ অলপ কমেই আগৰবাৰটো বহুত হৈছিলে প্ৰায় 5,000-6,000 মান ভক্ত হৈছিলে বহুত দূৰ দূৰণিৰ পৰা আহে বাবা থানলৈ বিখ্যাত ঠাই হয় বোকাখাটৰ নুমলীগড়ৰ অৱস্থিত বাবা থান শিৱ মন্দিৰটো হৈছে বাবাৰ নামতে অথবা শিৱ বাবা বুলি কোৱা হয় ভোলানাথ তেওঁৰ নামতে শিৱ মন্দিৰ স্থাপিত কৰা হৈছে বহুতো ভিৰ হৈছে ইয়াতে বহুতো মানুহ আপোনালোকে দেখিবলৈ পাইছে আৰু আগলৈ আপোনালোকে আৰু ভিৰ দেখিবলৈ পাব আৰু আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে সকলোবোৰ দেখুৱাবলৈ চেষ্টা কৰিম এইখিনিতে আপোনালোকে চাই ইয়াত অলপ মানুহ বেছিকৈ ভিৰ হৈছে হেল্ল' কৈ দিছে আপোনালোকক ৰাজভাই আগত গৈ আছে লগৰবোৰ কিছুমান সেইটো আপোনালোকে দেখি পাইছে তে আপোনালোকে নিশ্চয় বহুতো ভক্ত উপস্থিতিত এতিয়া আপোনালোকৰ পিছফালে আপোনালোকৰ মেলাও দেখুৱাম এইবোৰ মেলাই আগফালেও আছে বেলুন চেলুন এইফালে আৰু আপোনালোকে যদি চাকি জ্বলাব বিচাৰে তেন্তে ইয়াৰ পৰাই আৰু বন্ধ দিনতো আপোনালোকে আজি শিৱৰাত্ৰি বুলি ইমান ইয়াতে চাকি জ্বলাই ভিতৰলৈ যাবলৈ বহুত ভিৰ হৈছে যাবলৈ পাৰিম নে নোৱাৰিম জানো চাই লওঁ नजारा देखो नजारा খিচিৰি খাব দিছে পাত আৰু চামুচ এবাৰ লৈ লওঁ এয়া আমাক খিচিৰি খুৱাইছে ৰাখাল ভাই কেনেকুৱা লাগিছে মজা আমাৰ ছাৰে বহুত টেষ্টি ন ভাল লাগিছে কিন্তু মানুহবোৰে ভুল কৈছে এই ডাষ্টবিনটো দিছে ডাষ্টবিনটোত বস্তুবোৰ পেলোৱা নাই বাহিৰত পেলাইছে একদম ভুল কৈছে লেতেৰা কৰিছে সেইটো জানিব লাগে ডাষ্টবিনটো দিয়াৰ পিছত এনেকৈ লেতেৰা কৰিব নালাগে হয় নাই হয় নাই এইবোৰ ইমান লেতেৰা কৰিছে মেলা বৈছে ক'লে আহিলা তুমি হেল্ল' বাবা তাত কেনেকুৱা লাগিলে আজি দিনটো ভাল লাগে তাৰপিছত বহি লৈছোঁ তুমি ভাং খালা নাই আজি শিৱৰাত্ৰি উপলক্ষে আমি খালোঁ অলপ বাবা থানৰ কাষতে থকা এটি যোৰাখণ্ড পাহাৰ বুলি ঠাই এখন আছে ঐতিহাসিক দিশৰ পৰাও আপোনালোকে নিশ্চয়কৈ তাত বহুতো কীৰ্তিস্তম্ভ দেখিব পাব অথবা শিলেৰে কাটি থোৱা মূৰ্তি আপোনালোকে দেখিবলৈ পাব সেই ঠাইখনলৈ আপোনালোকক দেখুৱাবলৈ মই আগবাঢ়ি গৈছোঁ এই খটখটিকিডালেৰে আপোনালোকে নিশ্চয়কৈ ভিডিঅ'টো চাব ইমান দূৰ ওপৰলৈ আহিলোঁ আপোনালোকৰ কিমান ওখ আপোনালোকক দেখুৱাই দিম মোৰ বন্ধু আগপিনে গৈ আছে দুইজন শংকৰ আৰু পুনিধৰ আৰু মই ভিডিঅ' কৰি গৈছোঁ আপোনালোকে নিশ্চয়কৈ চাব আপোনালোকে এই ঐতিহাসিক দিশটো আপোনালোকে শুনিবলৈ পাইছে মহেন্দ্ৰ হাজৰিকাৰ গীতৰ জৰিয়তে এই পাহাৰখনৰ নাম হৈছে যোৰাখণ্ড পাহাৰ আপোনালোকে নিশ্চয়কৈ নুমলীগড় পাৰ হৈ যেতিয়া আহিব তেন্তে আপোনালোকে
ইয়াতে আপোনালোকে গাড়ীখন ৰখাই অথবা আপোনালোকে ইয়াতে নামি এই ঐতিহাসিক কীৰ্তিস্তম্ভসমূহ আপোনালোকে নিশ্চয়কৈ চাব পাৰিব। বহুতো পুৰণিকলীয়া ইয়াতে মূৰ্তি কাটি থোৱা হৈছে শিলেৰে, আপোনালোকে নিশ্চয়কৈ চাব পাৰিব। গৈ আছোঁ আমি ওপৰলৈ খটখটিৰে, বহুতো ভাগৰ লাগিছে, বহুত ওখ বহুত ভক্ত। আজি যিহেতু শিৱৰাত্ৰিৰ দিনাখন আমি গৈছোঁ আৰু শিৱৰাত্ৰি পালন কৰিবলৈ যোনসকল ভক্তই আহিছে সেইসকলে এই কীৰ্তিস্তম্ভসমূহ চাবলৈ অথবা এই মনোমোহা পৰিৱেশটো চাবলৈ ইয়াতে আহে। বহুতো ভক্তৰ ভিৰ হয় আৰু আমিও সেই গতিকে বাবা থানলৈ গৈছিলোঁ শিৱৰাত্ৰি পালন কৰিবলৈ যাওঁতে আমি ভাবিলোঁ লগৰ সমনীয়াসকলে যোৰাখণ্ড পাহাৰো লগতে আপোনালোকক দেখুৱাই যাওঁ। বহুতো ভাল লাগিলে, আপোনালোকে নিশ্চয়কৈ যাব। যদিহে আপোনালোকক বোকাখাট নুমলীগড়লৈ যায় তেন্তে নিশ্চয়কৈ যোৰাখণ্ড পাহাৰ আৰু বাবা থান মন্দিৰত সোমাব। চাওক কিমান ওখ আৰু দৃশ্য মানে ওপৰৰ পৰা চাই ভাল লাগে বহুত। কি মজা চিনেৰি আছে, পৰিৱেশটো মানে ভাল লাগে। গৈ আছোঁ একদম ওপৰলৈ, আপোনালোকৰ ওপৰৰ কীৰ্তিস্তম্ভসমূহ শিলেৰে কটা মূৰ্তিসমূহ দেখুৱাম নিশ্চয়কৈ। ফটো দেখুৱাম আপোনালোকক কেইখনমান শিলৰ মূৰ্তি। গৈ আছোঁ ওপৰলৈ। এয়া আমাৰ চাৰ্জি, প্ৰণীত চাৰ্জি, মোৰ বন্ধু, আৰু এয়া মোৰ বন্ধু দুজন উদ্ধৱ শৰ্মা আৰু শংকৰ জ্যোতি। আৰু এয়া চাওক চিনেৰি, ভালকৈ আপোনালোকক দেখুৱাম বাৰু, ৰ'ব আপোনালোকক দেখুৱাইছোঁ কিছুমান চিনেৰি। শিৱ মন্দিৰ, এইটো যোৰাখণ্ড পাহাৰত শিৱ মন্দিৰ। এইটোৱে পুৰণাটো থাকে ন? এইটো পুৰণাটো, চবচে পুৰণাটো এইটো শিৱ মন্দিৰ নহয়, ইয়াত থকাটো কৈছোঁ। সেইটো নতুনকৈ চাগে এইটোতো নে কি? অঁ পাই এতিয়া বনাই কিবা কৰিলে শিৱৰাত্ৰি কেনেকুৱা লাগিছে? এই মজা পুৰা। খালা নাই? ইমানকৈ নাই খোৱা, অলপ খোৱা লিখা লাগিছে। খাইছোঁ আৰু চাহ। ঠিকে আছে। মাষ্টৰ খালা নাই? খাইছোঁ। কিমান? 7-8টামান খাইছোঁ। লাৰু ঠিকে আছে, খাব লাগে শিৱ বাবাৰ নামত ন? হয় আজিৰ দিনটোহে ন, বেলেগ দিন আকৌ নহয়তো। ঠিক আছে। লেৰে কাটিছিলে হয় নাই? কি মজা, কি হয় মানে এতিয়া কিমান এই বস্তু ডিটেইলিং কেনেকৈ আমি এডোখৰ কৰিছোঁ। আজিকালি হ'লে হাতখনে কিবা লৈ আছা।